নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মোৰ লগত দাদা এজন আছে। আজি আমি গৈ আছোঁ সৌৰভ শইকীয়া ঘৰলৈ। ও মইনা কলিজা বুলি মাতিলে বেয়া পাবি নেকি? থুকি তামোলে গুচি পানেৰে পেলাম টোপোলাতি। আৰু এয়া দেখিবলৈ পাইছে মোৰ লগত দুজন আছে, আৰু আমি গৈ আছোঁ ভিতৰলৈ। বন্ধুসকল, আমি আহি সৌৰভ শইকীয়া ঘৰ পালোহি। তোমাক প্ৰথমে ধন্যবাদ জনাইছোঁ, আৰু তোমাৰ এই চেনেলটোৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ শেহতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে তোমাৰ মই পৰিচয়টো জানিব বিচাৰিছোঁ। হয়, মোৰ নাম সৌৰভ শইকীয়া। মোৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰী সৰুপথাৰ গাঁও। আৰু মোৰ ঘৰত আছে মা, দেউতা, বাইদেউ আৰু মই, আমি 4জন। গানৰ জগতখনৰ বিষয়ে অকণমান ক'বা নেকি? মানে তুমি কেনেধৰণে ষ্টাৰ্ট কৰিছিলা? মানে প্ৰথমৰ পৰা ক'বলৈ গ'লে আচলতে প্ৰথমতে মই বৰগীত গাইছিলোঁ। বৰগীত বিভিন্ন জেগাত কৰ্মশালা অনুষ্ঠিত হয়, আৰু প্ৰথম কথা হ'ল কি, ঘৰখনে এই ক্ষেত্ৰত আগবঢ়াই দিছিল। আৰু তাৰ দ্বিতীয়তে মোৰ আমাৰ পেহী পেহা নাম ল'ব লাগিব। ওচৰৰ দাদাইদেউ এজন আছে, অৰুণ শইকীয়া বুলি কয়। কিন্তু প্ৰথম অৱস্থাত বৰগীতৰ কথা ক'বলৈ গ'লে মানে যেতিয়া অসমৰ বিভিন্ন জেগাত বৰগীতৰ কৰ্মশালা হয়, তাত মই বৰগীতৰ প্ৰশিক্ষণ লৈছিলোঁ। আৰু বৰগীতৰ ক্ষেত্ৰত আমাৰ কবিতা নেওগ বাইদেউ আৰু কমল বৰুৱাদেৱ আৰু শেহতীয়াকৈ মোক বৰগীতৰ চৰ্চাত মানে সহায় কৰিছিল, শিকাইছিল আমাৰ দীপ্তিমণি দোলাকঠীয়া বাইদেউ, তেওঁলোকৰ নাম ল'ব লাগিব। আৰু ইয়াৰ উপৰিও মোৰ বিভিন্ন বন্ধুবৰ্গ আছে। আৰু বৰগীতৰ পৰা লাহে লাহে আহি ক্ৰমান্বয়ে বৰগীত একেবাৰে LP স্কুলৰ পৰ্যায়ৰ পৰা শিকিছিলোঁ বুলি ক'ব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ গীতৰ প্ৰতি অলপমান ৰাপ সোমালে, আৰু তেনেকৈ চিন্তাটো তোমাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ল? গীত লিখা চিন্তা মানে আগতে প্ৰথমবাৰ মই গীত লিখোঁ, কিন্তু গীত হয় নহয় এইটো কোনো এতিয়াও বৰ্তমান নাজানো, মানে গীত হৈছেগৈ নে কি হৈছে। গীত মুঠতে লিখি যাওঁ, দীঘল হৈ গৈ থাকে, সামৰণি নোহোৱালৈকে ওলাই গৈ থাকে, লিখি গৈ থাকোঁ, মানে দীঘল বহীপাতত দীঘল হৈ যায়, মানে ইমান দীঘল লিখি যাব বুলি কয় গোটেইবিলাকে। তাৰপিছত লিখি তেনেকৈ আহি গ'ল আইডিয়া। এবাৰ মানে কি হ'ল, আমাৰ ওচৰৰ বিশ্বজিৎ ভাইটি, তেখেতে মানে গীত বিচাৰিছিলে, আমাৰ ওচৰৰে দাদা এজনে লিখোঁ বুলি তেওঁ মাতিছিলে। তেওঁৰ ওচৰত তাৰ মনপুত গীত নাপালে মানে, আৰু তেতিয়া মোক কৈছিলে মানে কোনোবা গীত লিখা মানুহ আছে নেকি? মই তাক ধেমালিতে কৈ পালোঁ মানে মই লিখি থৈছোঁ, তই আহিবিচোন চাবি। তাৰপিছতে তেতিয়া প্ৰথম গীত জেৰেঙা জয়া প্ৰথম বাণীবদ্ধ হৈছে, আৰু সেইটো ভিডিঅ' হৈ গৈছে। তাৰপিছতে আৰু দ্বিতীয়টো গীত চুইট হাৰ্ট বুলি এটি গীত আছিলে, সেই গীতটি বিশ্বজিতে গাইছিলে, মই কথা সুৰ কৰিছিলোঁ, আৰু তাত বাণীদাই আছিলে জড়িত, কুকিল সিঙে মিউজিক কৰিছিলে তেনেকৈ। তাৰপিছতে এবাৰ মোৰ নিজৰ গীত কৈছিলোঁ, গীতটো বৰ সুবিধাজনক নহ'ল, সেইকাৰণে গীতটো মই সম্পূৰ্ণৰূপে মানে ভাল ধৰণে প্ৰচাৰটো অলপমান বাদ দিয়া নিচিনা। আমাৰ দৰ্শকলৈ কিবা এফাকি গাই শুনাই দিয়া, হয়তো দৰ্শকে ভাল পাব। প্ৰথম যিহেতু মই বৰগীতৰ পৰা আৰম্ভ কৰিছিলোঁ, গতিকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰুজনাক সেৱা জনাই মানে মই বৰগীতটো প্ৰথম আৰম্ভ কৰিছোঁ। এটি বৰগীত গাইছোঁ, মানে দুটামান লাইন আখৰি এটি। ৰাম গোসাঁই কৰোঁ হাই, ৰাম গোসাঁই কৰোঁ হাই, ৰঘু হৃদীপং কজ থামহা মাৰি, ৰাম গোসাঁই কৰোঁ গোসাঁই। সৌৰভৰ কেইটামান গীতেও মানে আমাৰ অসমৰ ৰাইজৰ মন মোহিবলৈ সক্ষম হৈছে, আৰু আমি সেই বিষয়ে অকণমান জানিব বিচাৰিম। মানে তুমি জনাইবা। হয়, মই প্ৰথম সেইটোৱে ক'ম যে বুৰঞ্জীমূলক এটি গীত লিখিছিলোঁ, জেৰেঙা জয়া, আৰু গতিকে সেইটো বহুত ভাল লাগিছিলে মোৰ। জয়মতী এটি মানে যি জানো তাৰ চুটিকৈ, মানে তাতে কম কিছুমান বস্তুলৈ মই সন্নিৱিষ্ট কৰিব বিচাৰিছিলোঁ গীতটোত জয়মতীয়ে কেনেধৰণে তেওঁ দেশৰ কাৰণে ত্যাগ কৰিছিলে, আৰু স্বামীৰ কাৰণে তেওঁ কেনেধৰণে নিজকে বলিদান দিছিলে। যিটো দেশ প্ৰেম আমাৰ নাৰীৰ মাজত, আমাৰ অসমত এতিয়াও তেনেধৰণৰ হয়তো নাৰী ওলাব পৰিস্থিতিৰ লগত খাপ খোৱাকৈ, আৰু গতিকে আমাৰ মনোবল আৰু আমাৰ যি জাতিৰ প্ৰেম তাক আমি উলিয়াব চেষ্টা কৰিছিলোঁ সেই গীতটিৰ যোগেদি। আমাৰ অসমীয়াক মানে
গানৰ যোগেদি আমি বুজাব বিচাৰিছিলোঁ যে আমাৰ অসমীয়া শক্তি কিমান, অসমত কিমান শক্তিশালী নাৰী আগতেও আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতেও থাকিব। কথাৰে নহয় কামেৰে পাৰি বিদেশীহে দিব ইতিহাস সুধিও অসমীয়া তেজাল হুথান ডেকাষত জাতিৰ কথা ভাব